প্ৰিয়ংকা ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কেনে? ভালে আছে চাগে? ময়ো ভালে আছোঁ বৰ্তমান। আজিৰ পৰা আমাৰ ইয়াত ভাগৱত আৰম্ভ হৈছে 7 দিনীয়া। তো এতিয়া যাবলৈ ওলাইছোঁ ভাগৱতলৈ। বোলে আপোনালোককো দেখাওঁগৈ ভাগৱত আমাৰ ইয়াত কেনেকৈ হয়। চবতেতো একেই হয়, তেওঁ দেখাওঁ বোলো। ব'লকচোন যাওঁ, ভাগৱত দেখাওঁগৈ আজি আৰম্ভণি। তো ব'লক। নাই চোৱাও। এয়া মই আহি আছোঁ ভাগৱতলৈ। এয়া এতিয়া পানী তুলিছে। ভাগৱত হোৱাৰ আগত পানী তুলেই, আপোনালোকে জানেই চাগে। এয়া পানী তুলিছে সৰু সৰু ছোৱালীয়ে। এইটোৱে আমাৰ নামঘৰ, ভাগৱত হৈ থকা। আমাৰ ঘৰৰ ওচৰতে, কাষতে, দুঘৰমান হেৰিয়ে পায়। এতিয়া নাম গাইছে, মানে ভাগৱত আৰম্ভ হোৱাৰ আগত নাম গাই লয়। এতিয়া প্ৰসংগীয়া নাম গাই লৈছে। এতিয়া নামঘৰৰ ভিতৰৰ পৰা ভাগৱত লৈ আনিছে, আনি এপাক ঘূৰাই পেলাই তাৰপিছত থৈ পঢ়িবলৈ আৰম্ভ কৰিব আৰু 7 দিনৰ কাৰণে। এতিয়া আকৌ গধূলি চাকি জ্বলাইছে গোটেই নামঘৰটোত। চাওক কিমান ধুনীয়া লাগিছে, কি ধুনীয়া পৰিৱেশ, দেখিয়ে ভাল লাগে। এতিয়া আকৌ আহিছোঁ গধূলি, এয়া চাওক।
মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ভাগৱতৰ তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকন বজাবলৈ নাপাহৰিব। তেন্তে এতিয়ালৈ আহক আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পাম। তেন্তে বাই বাই।